বহুত দিনৰ মূৰত আজি ওলাইছোঁ আমি অলপ ঘূৰিম বুলি লগৰকেইটাৰ লগত। চ' আমাৰ ভাই আহিছে তোমাৰ সুদূৰ গুৱাহাটীৰ পৰা, এখেত ভাই আমাৰ ৰাজীৱ ভাই অৰুণাচলৰ পৰা। এখেতকতো দেখিছে আৰু আমাৰ হিৰ' ডিছকাউণ্ট মেন। আৰু আজি প্ৰায় 2 মাহমান হ'লে চাগে ভিডিঅ' আপলোড কৰা নাই, বহুত দিন হ'ল একচুৱেলি সময় পোৱা নাই। ত' নিজৰ অকণমান কাম থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, সময়ো পোৱা নাই একচুৱেলি। আজি অলপ ফুৰিম বুলি ওলাই আহিছোঁ যেতিয়া নেকি, ত' ইহঁতে ভোট দিম বুলি আহিলে, ভোট চোট দিয়া হৈ গ'ল বাৰু, ময়ো দিলোঁ। চ' অলপ ওলাই যাওঁ মানে, বৰ্তমান আমি জোনাইলৈ যাম, ই কালিলৈ গুচি যাব। চ' বাইকখন নিব লগাৰ কাৰণে ই কালিলৈ জোনাইত গৈ পিনে আমি ৰেলত নিব পৰা সুবিধা হ'বনে, তাকে সুবিধাকণ সুধিবৰ কাৰণে আমি এতিয়া বৰ্তমান ওলাইছোঁ। তাৰপিছত চাওঁ ক'ত যাওঁ, ত' দেখাই আছোঁ। ইণ্ট্ৰ'টো ক'ব পাহৰিছোঁৱে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু আপোনালোকৰ চেনেললৈ। বহুত দিনৰ মূৰত হৈছে সেইকাৰণে পাহৰিছোঁ ক'বলৈ। ত' আৰু ভিডিঅ' ইমান দিন নবনোৱাৰ কাৰণে আপোনালোকৰ পৰা ক্ষমা বিচাৰিলোঁ। ত' বৰ্তমান আমি গৈ থাকোঁ, আপোনালোকে চাই থাকক। ভিডিঅ'টো চাই কেনে পালে লাষ্টত আপোনালোকে কমেণ্ট কৰি জনাই দিব। হিয়াৰ বাহিৰ সুৰে হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰে হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা। পাছত বাৰু ৰেকৰ্ডিং নকৰিলোঁ একচুৱেলি, মই বাইকখন চলোৱাৰ কাৰণে। চ' গ'প্ৰ' নাই, মোবাইলত ৰেকৰ্ড কৰাৰ কাৰণে অসুবিধা হয়, সেইকাৰণে ৰেকৰ্ডিং নকৰিলোঁ। আৰু আমি কি 2 মিনিটমানৰ কাৰণে পাম্প মাৰিবৰ কাৰণে ৰখিলোঁ, চকাত হাৱা নাই বুলি। ইহঁত দুটা মানে ফালিছিলি মানে একদম নক'বা আৰু, বহুত দেৰি পিছত লগ পাইছোঁ। আহি ইয়াতে এতিয়া অলপ পানী চানী খাই লৈছোঁ, পানী অকণমান খাই লৈ এতিয়া আকৌ ওলাওঁ আৰু জোনাইলৈ। বৰ বেছি টাইম নালাগে আৰু, এতিয়া প্ৰায় আৰু 15 কিলোমিটাৰমান আছে। ডাইৰেক্ট ভিডিঅ'টো আপোনালোকক তাতে দেখামগৈ আৰু তাৰপিছত কি হয় দেখাই আছোঁ লাহে লাহে। আমাৰ প্লানিং আছে বাৰু, যদি সোনকালে হয় তেতিয়া বেলেগ এটা জেগাত যোৱাৰ প্লানিং এটা আছে। ত' চাওঁ এতিয়া সময়খিনি পাওঁ নাপাওঁ। আমি ফাইনেলি পাই গ'লোঁ জোনাই ৰেল ষ্টেচন। এতিয়া চাওঁ কি হয়, টিকেট চিকেট কটাব লাগিব ইয়াতে, বাইকখন ইয়াৰ ব্যৱস্থাটো কৰিব লাগিব। আমাৰ এই R8খন কাইলৈ গুৱাহাটী নিব লাগে, ত' তাৰ কাৰণে আমি ইয়াতে আহি মানে এতিয়া বৰ্তমান চাওঁ টিকেটো কটা হ'ব আৰু কি কৰিব লাগিব। ত' তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু। হৈ গ'ল, আমি সুধিলোঁ আৰু এতিয়া। কিন্তু আমাৰ এটা প্ৰব্লেম কি হৈ গ'ল, আমাৰ ভাই মানে যাবলৈ টিকেট পোৱা নাই মানে, বাইকখনৰ কাৰণে হৈ গ'ল। ত' হৈ যাব, একো নাই, মেনেজ হৈ যাব। যদি নহয় ই বাছত গুচি যাব, তাৰপৰা তাত গৈ পিনে তোমাৰ বাইকটো পিক আপ কৰি ল'বি আৰু। উপায়টো নাই ন, ট্ৰেইনত যদি কনফাৰ্ম নহয়তো সেনেকৈ কৰিব লাগিব ন। বহু কষ্টৰে বাইককেইখন ইয়াত পাৰ কৰিলোঁ আমি, বৰ্তমান চিমেণ্ট চাপৰি পাই গ'লোঁ। কিন্তু ইমানে অসুবিধা মানে আপোনালোকে ৰেলৰ চিৰি যোনটো আছে গোটেইটো তলত গোটেই ভাইজাৰ চাইজাৰ লাগি গৈছে মানে। বাইককেইটা আমি একদম পূৰা দাঙিহে পাৰ কৰি দিছোঁ মানে। কেনেকুৱা লাগিলে, ভাগৰ লাগিলে নক'বা আৰু, ভাল লাগিছে। ভিডিঅ' কৰিব পাহৰিলোঁ বাৰু। ত' ঠিক আছে, আমি পাওঁগৈ বৰ্তমান, দেখাই আছোঁ আপোনালোকে চাই থাকক। আমি জোনাইৰ পৰা আহোঁতে প্ৰায় আমি সোনকালে আহিছিলোঁ, কিন্তু আমাৰ আকৌ মাজতে কাম অকণ ওলালে লগৰ এজনকো, সেইকাৰণে আমি ঘৰ এটাত সোমাব লগা হ'ল। তাৰ কাৰণে মই দেৰি হ'ল। এতিয়া আপোনালোকক ভিউটো আমি ভালকৈ দেখাব পাৰিম নাই জানো, সন্দেহ আছে মানে, কাৰণ টাইমটো প্ৰায় চাগে কিমান হ'ল টাইমটো, প্ৰায় 4টামান বাজিলে। এতিয়া আমি তাত পাওঁতে চাগে আৰু ইয়াৰ পৰা তালৈ প্ৰায় 4-5 কিলোমিটাৰমান আছে নেকি, সন্দেহ আৰু সিমানমান হ'ব লাগে। যদি তালৈ পাওঁতে হয়তো আন্ধাৰ হৈ যাব পাৰে, হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিম ভিউটো। কম্পিটিশ্যন হৈ গৈছে, যোনে আগত যাব মানে পিছৰটোৱে ধূলি খায় মানে, ত' সেইকাৰণে পূৰা ফালাফালি হৈ গৈছে ইয়াতে। ভিউটো কমটি নহয়, এই লাহে বল, ধূলি ততি খাব লাগিব। এইপিনে দেখিছে আৰু এতিয়া আমি এইপিনে ৰাস্তা নাই মানে, কেঁচা ৰাস্তা দি আমি গৈ আছোঁ আৰু লাহে লাহে। ৰাস্তাটো খুবেই বেয়া, দেখিছে আৰু। এইপিনে আগত আমাৰ ভাইসকল গৈ আছে, আমি পিছপিনে। সিহঁত 220ত গৈ আছে, আমি দুটা আৰু RS গৈ আছোঁ। কিন্তু ৰাস্তাটো খুবেই বেয়া আৰু সিহঁতে ধূলি খুৱাই গৈ আছে আমাক। ভাই আগত অলপ ধূলি খাব মন নাই। এতিয়া কিবা এটা ভাল বস্তু দেখিবৰ কাৰণে অকণমান কষ্ট কৰিবই লাগিব, ত' সেইকাৰণে ধূলি খাই গৈ আছোঁ আৰু এতিয়া উপায় নাই। আৰু কিমান দূৰ আছে
প্ৰায় ধৰিব পৰা নাই কাৰণ বহুত দিন অহা নাই তো ৰাস্তাটো চেঞ্জ হৈছে তো সেইকাৰণে আমাৰ ইয়াতে প্ৰব্লেম হৈ গৈছে একচুৱেলি আমি ৰাস্তাটো হেৰাই গৈছোঁ মানে ৰাস্তা ধৰিব পৰা নাই কোনপিনে কি হয় আৰু ইয়াতে পুৰা ডাঙৰ শিলগুটি ভাঙি আছে আমি পাওঁ অৱস্থাত পালোঁ বুলিয়ে ক'ব পাৰি পাহাৰখন দেখিছোঁ তো পোহৰটো নাইকিয়াৰ কাৰণে অকণমান ভিডিঅ' কোৱালিটি বেয়া হ'ব পাৰে চ' আপোনালোকে এডজাষ্ট কৰিব আৰু পাই গ'লোঁ বে গুলি জেগা চাওক না আমাৰ অসমত ঘূৰিব লগা জেগা ধেৰ আছে ওচৰতে মজা পাই গ'লোঁ জেগাত কেনেকুৱা ইমান ধূলি খাই আহিলোঁ যে কেনেকুৱা লাগিল মজা লাগিলে কিন্তু যিমান কষ্ট হ'ল যদি আমাৰ ধূলি চুলি খাই আহিলোঁ যদি জেগাডোখৰ মানে আমাৰ ভাল লাগিলে মানে এইপিনে দেখিব পাৰিছে চালিয়া মানে একদম চালিয়া মানে এইপিনে হ'ল টাইমটো বহুত হ'ল এইপিনে পাহাৰখন পূৰা এইপিনে দেখিছে এতিয়া একচুৱেলি মোবাইলৰ পৰা কৰা হৈছোঁতো তো ফুটেজটো ইমান এটা ভাল হোৱা নাই তো কিন্তু আমি চকুৰেদি চাই মানে পূৰা সান্তনাটো ল'ব পাৰিছোঁ মানে ইমান ধূলিত হ'লেও যে আমি আহিলোঁ ইমান দূৰলৈ মানে বেয়া লগা নাই মানে নে কি কোৱা ভাই মজা 5 বছৰ মূৰত আহিছোঁ 5 বছৰ মূৰত এইপিনে ৰ'ব দেখাইছোঁ অকণমান ঠাইডোখৰ দেখাবলৈ আপোনালোকক অলপ চেষ্টা কৰিম যিহেতু মই ভিডিঅ'বোৰ মোবাইল দি কৰিছোঁ আৰু আপোনালোকে জানে আৰু সূৰ্যৰ পোহৰটো কমটি হোৱাৰ বাবে ফুটেজবোৰ ইমান এটা ভাল নাহিব পাৰে কাৰণ আমি গৈ পোৱাটো দেৰি হ'ল ঠাইডোখৰত হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আপোনালোকে চাওক আৰু প্ৰথম আমি জেগাডোখৰ গৈ পাই যিটো অনুভৱ হৈছিল সেইটো হয়তো আপোনালোকক ভাষাৰে মই ক'ব নোৱাৰিম আপোনালোকে নিজে যদি আহে তেতিয়া আপোনালোকে গম পাব জেগাডোখৰ খুবেই ভাল আপোনালোকে আহিব পাৰে আৰু আমি একেলগে বহুদিনৰ মূৰত চাৰিটাই লগ হোৱাৰ বাবে আমি অকণমান টাইম তাতে প্ৰায় অকণমান মানে প্ৰায় 2.5 ঘণ্টামান আমি তাতে বহিলোঁ তো বহুত কথা পাতিলোঁ আমি ভাল লাগিল এনেকৈ নীৰৱে লগৰবোৰৰ মাজত কথা পতা মজাই বেলেগ আপোনালোকেও জানে তো সেইকাৰণে আপোনালোকেও পাৰিলে এনেকৈ অকলে ওলাই অহা চেষ্টা কৰিব কেতিয়াবা লগৰবোৰৰ লগত ভাল লাগে সেইটোৱে আৰু বাকী ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাওক পাই বহিছোঁ আৰু জেগাডোখৰ আনন্দ লৈছোঁ আপোনালোকে হয়তো পানীৰ শব্দ শুনিছে আৰু পানীৰ শব্দৰ কাৰণে হয়তো চাউণ্ডটো মোৰ মাতটো হয়তো ভালকৈ নাহিব পাৰে তাৰ কাৰণে ক্ষমা কৰিব একচুৱেলি ক্ষমা মানে ময়ো একচুৱেলি জেগাডোখৰ পানীৰ চাউণ্ডটো শুনি ভাল পাইছোঁ সেইকাৰণে ইয়াৰ পৰা উঠি যোৱা নাই তো আপোনালোককো অলপ শুনাইছোঁ আৰু আমাৰ এইপিনে সস্তীয়া কেমেৰামেন মানে আমাৰ এক্টৰ দেখিছা পূৰা প'জ দি আছে ভাই মোকো দিয়া অকণ ধন্যবাদ দেই ধন্যবাদ এয়া আৰু খোৱা বোৱা কৰিবলৈ অলপ লৈ আহিছোঁ এইটোকে দিছোঁ আৰু ইয়াতে খাই বৈ অলপ এই ফটো মোকো এখন মাৰি দিয়া আকৌ বৰ্তমান ব্লগটো এণ্ডিং কৰোঁ বুলি ভাবিছোঁ বৰ্তমান মানে আজি ধৰি লওক আমি অহাটো ইয়ালৈ লেট হ'ল তো সেইকাৰণে আপোনালোকক মানে সূৰ্যৰ পোহৰটোৰ কাৰণে আপোনালোকক ভাল ফুটেজ হয়তো মই দেখাব নোৱাৰিব পাৰোঁ কাৰণ মোৰ ভাগৰ একচুৱেলি মই মোবাইলৰ পৰা ৰেকৰ্ডিং কৰোঁতো চ' সেইকাৰণে ধৰি লওক ফুটেজবোৰ ল' লাইটত মোৰ মানে অকণমান ফুটেজবোৰ ভালকৈ নাহে চ' আজি একচুৱেলি মই ইয়াত আহিলোঁ আপোনালোকক বিশেষ একো এটা দেখাব নোৱাৰিলোঁ কিন্তু হ'লেও যি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ ইয়াতে আহি পিনে একচুৱেলি এনজয় কৰিলোঁ একচুৱেলি বহুত টাইম বহিলোঁ ইয়াতে প্ৰায় আমি চাগে 2.5 ঘণ্টামান টাইম স্পেণ্ড কৰিলোঁ ইয়াতে লগৰকেইটাৰ লগত আজি বহুত দিনৰ মূৰত লগ পালোঁ এখেতটো অৰুণাচলৰ পৰা আহিছে আমিতো ক'লোৱে একচুৱেলি মই ফাৰ্ষ্টতে ক'লোৱে এখেতটো কালি গুৱাহাটীৰ পৰা আহিছে ভোট দিবৰ কাৰণে কালিতো ইও গুচি যাব প্লাছ মই মানে ধৰি লওক লগ পোৱাপুৰি হৈ থাকে হ'লেও ধৰি লওক কথা বতৰা সেনেকৈ ইমান বেছি নহয় কিন্তু আজি আমি চাৰিটাই আমি চাইল্ডহুড ফ্ৰেণ্ড হয় চ' সেইকাৰণে আমি ধৰি লওক আজি ফুৰিবৰ কাৰণে গ'লোঁ একচুৱেলি ফুৰিবৰ কাৰণে যোৱা নাছিলোঁ বিশেষকৈ ইয়াৰ কামৰ কাৰণে গৈছিলোঁ কালি বাইকটো নিবৰ কাৰণে হ'লেও মানে ধৰি লওক চাঞ্চতে আমি ঘূৰিবৰ কাৰণে আহিলোঁ তো তোমালোকৰ কেনেকুৱা লাগিলে আজি অলপ মানে ভাল লাগিছে কিন্তু অলপ কষ্ট হৈছে ধূলি চুলি বেছি হৈছে তথাপি ভাল লাগিলে আহি ইয়াত থাকিলে প্ৰথমত অলপ কষ্ট পাইছিলোঁ কিন্তু ধূলি চুলিৰ কাৰণে অলপ বেয়া লাগিছিলে কিন্তু ইয়াত থাকি বৰ্তমান বহুত ভাল লাগিছে কেলৈ মানে নজাৰটোৰ কাৰণে মেহফিলটো ভাল লাগিছে ইয়াতে মানে নাজাৰটো মানে নেচাৰেল ভিউ যোনটো সেইটো ভাল লাগিছে কিন্তু মানে অলপ বেয়া লাগিছিলে কি পুৰা বহুত ধূলি আছিলে কিন্তু ইয়াত আহি মানে ভাল লাগিছে না কিবা এটা পাবৰ কাৰণে একচুৱেলি ধূলি খাবই লাগিব ভাল মুহূৰ্ত চাবৰ কাৰণে আমাৰ ৰাজীৱ ভাই হুদুৰ আমাৰ অৰুণাচলৰ পৰা আহিছে হ'লেও তোমাৰ কিবা এটা অভিজ্ঞতা আজি ভাল লাগিলে মোৰো একচুৱেলি ভাল লাগিলে আমি চাইল্ডহুড ফ্ৰেণ্ড কেইটা আজি একেলগে ঘূৰিছোঁ মনৰ কথাখিনি পাতিলোঁ আগ্ৰহ অতীতৰ কথাখিনি পাতিলোঁ আৰু 2 নম্বৰ কথা হ'ল কি ইয়াৰ দাদা এজনৰ ঘৰত সোমালোঁ
কিন্তু একচুৱেলি আপোনালোকক সেইটো বস্তু দেখাব নোৱাৰিলোঁ একচুৱেলি পটাপট আহিবলৈ নহ'লে আমি সোনকালে ইয়াত পালোহি হ'লে প্ৰায় চাগে আমি 12টামান বজাতে ইয়াত পালোহি হ'লে কিন্তু হ'লেও সেইডোখৰ জেগাত আমি যেতিয়া নেকি ৰখি দিলোঁ তাতো আমাৰ সময় অকণমান গুচি গ'ল সেইকাৰণে আমি ইয়াত দেৰিকৈ আহিলোঁ হয়তো আপোনালোকক কিছুমান বস্তু আমি দেখাবলৈ মানে অকণমান অসুবিধা হ'ল মানে কি হ'ল আপোনাৰ সময়টো অকণমান কম হ'ল আৰু প্লাছ তাতে আমাৰ ৰ'দৰ পোহৰটো কম হ'ল আৰু আপোনালোকে জানে আৰু মোবাইলত ৰেকৰ্ড কৰোঁ মোবাইলত যেতিয়া নেকি ৰ'দৰ পোহৰটো কম হৈ যায় চ' তেতিয়া টাইমত আমাৰ মানে ফুটেজবোৰ অকণমান মানে ইমান এটা খাচ নাহে মানে তো ধৰি লওক আপোনালোকক ইয়াতে বাই বাই টাটা দিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানতে সমাপ্ত জয় অসম পুনৰ লগ পাম নতুন ভিডিঅ'ত